স্যার একচুয়ালি হাৰ্টটো আছে ক'ত, হাৰ্টটো কিয় দৰকাৰ, এ টু জেড বস্তু তোমালোকে প্ৰথমতে জানি ল'ব লাগিব। তাৰ পাছতহে তোমালোকে এইখিনি পাৰ্টত আহিবা, নাইবা মই তোমালোকক এইখিনি পাৰ্ট বুজাম, আৰু তেতিয়া তোমালোকে বহুত ধুনীয়াকৈ বুজি পাবা। নাকে সেই বায়ুখিনি লৈ ল'ব, বায়ুখিনি ধূলিয়ে থাকক, কাৰ্বন ডাই অক্সাইডে থাকক, নাইবা অক্সিজেনে থাকক। নাকৰ একো চিলেকশ্যন প্ৰচিডিঅ'ৰ নাই, নাকে চব লৈ লয়। চ' এইটো হ'ল হাৰ্ট। আমাৰ ইয়াতে যে ধপ 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 যে কৰি আছে, এই অংশটোৱে হ'ল হাৰ্ট, অসমীয়াত হৃদপিণ্ড বুলি কয়। আৰু এই হৃদপিণ্ডটোৰ কথা মই তোমালোকক আজি পঢ়াবলৈ ওলাইছোঁ। সকলোকে নমস্কাৰ, মোৰ নাম জ্যোতিৰ্মা পাটোৱাৰী, তোমালোকৰ মৰমৰ জেপি ছাৰ। আৰু তোমালোকক মই ক্লাছ 10ৰ যোনটো লাইফ প্ৰচেছ নাইবা জীৱন প্ৰক্ৰিয়া বুলি চেপ্টাৰ আছে, সেই চেপ্টাৰটোৰ এইটো অংশ হৃদপিণ্ড, এই অংশটো মই তোমালোকক পঢ়াবলৈ ওলাইছোঁ। ঠিক আছে। চ' মোক চাগে আজি তোমালোকে পাগলৰ নিচিনা দেখি আছা, মোৰ এটা চোলা এটাৰ কলাৰ ওলাই আছে, কিন্তু উপায় নাই, মোৰ মাৰ অকণমান এক্সিডেণ্ট এটা হৈ আছে। চ' হৈছে তাৰমানে মেডিকেল আছে তেখেত। চ' সেইকাৰণে মই দৌৰি কৰি পেলাই মেডিকেলৰ পৰা আহি পেলাই তোমালোকক পঢ়াবলৈ ওলাইছোঁ, যাতে এই ভিডিঅ'টো কমপ্লিট কৰি পেলাই মই আকৌ যাব পাৰোঁ। চ' সেইকাৰণে টি চাৰ্টৰ ওপৰত আৰু এটা টি চাৰ্ট দিছোঁ, দেখাত অকণমান পাগলৰ নিচিনা হ'ব পাৰোঁ আজি, বাট এই যোনটো কণ্টেণ্ট আজি তোমালোকক পঢ়াবলৈ ওলাইছোঁ, ইট ইজ গোয়িং টু বি ওৱান অফ দ্য বেষ্ট কণ্টেণ্ট অফ মাই এণ্টায়াৰ লাইফ। বিকজ যোনটো হাৰ্ট মই তোমালোকক পঢ়াম, এইটো অসমীয়া মিডিয়ামত আই বেট মই তোমালোকক চেলেঞ্জ দিছোঁ, অসমীয়া মিডিয়ামত তোমালোকে হাৰ্টৰ এনেকুৱা শ্বৰ্ট এক্সপ্লেনেশ্যন নোপোৱা। মই কম সময়ৰ ভিডিঅ' মোক দিবৰ কাৰণে পাৰ্মিশ্যন দি আছে, আৰু এই কম সময়ৰ ভিতৰতে মই হাৰ্টৰ বহুত ধুনীয়া কনচেপ্ট তোমালোকৰ সন্মুখত ৰাখিম, ভালদৰে বুজি পাবা বুলি পেলাই মোৰ আশা আছে। চ' চলো কণ্টিনিউ কৰোঁ। চ' চাবা, তোমালোকে কিতাপত এইটো ডায়েগ্ৰাম পাইছা। এইটো ডায়েগ্ৰামত যদি তোমালোকে বুজিবলৈ যোৱা একদম কনফিউজ হৈ যাবা। সেইটো ময়ো ভুক্তভোগী আছিলোঁ তোমালোকৰ বয়সত থাকোঁতে। চ' সেইকাৰণে মই এই ডায়েগ্ৰামটোৱে স্প্লিট কৰি পেলাই এনেকৈ মই তোমালোকৰ কাৰণে প্ৰেজেণ্ট কৰিছোঁ। চ' বহুত ধুনীয়াকৈ বুজি পাবা। এইটো বস্তুৱে আমি কনচেপ্টটো ইয়াতে বুজিম তাৰমানে। চিম্পল, এইটো হাৰ্টটো মই খুলি তোমালোকক 4টা পাৰ্টত বিভক্ত কৰি দিছোঁ, যোনটো ধুনীয়াকৈ মই এতিয়া তোমালোকক বুজাবলৈ যাম। ঠিক আছে। কিন্তু তাৰ আগত এটা অভাৰভিউ এটা জানি লোৱা যে ছাৰ একচুৱেলি হাৰ্টটো আছে ক'ত, হাৰ্টটো কিয় দৰকাৰ, এ টু জেড বস্তু তোমালোকে প্ৰথমতে জানি ল'ব লাগিব। তাৰ পাছতহে তোমালোকে এইখিনি পাৰ্টত আহিবা, নাইবা মই তোমালোকক এইখিনি পাৰ্ট বুজাম, আৰু তেতিয়া তোমালোকে বহুত ধুনীয়াকৈ বুজি পাবা। লেটছ গ'। চাবা, মন দিবা। মই এটা মানুহ এটা আঁকিবলৈ গৈ আছোঁ। মই চশমাযোৰ পিন্ধি লওঁ আগে। অ'কে। চ' দিছ ইজ এ হিউমেন বিং, দিছ ইজ এ মানুহ, দিছ ইজ এ হিউমেন বিং, দিছ ইজ এ মেন। ঠিক আছে। এইটো এটা মানুহ। ঠিক আছে। মই মানুহটো আঁকিলোঁ এনেকৈ। ঠিক আছে। এইটো মানুহ, এইটো মানুহটো মই আঁকি দিলোঁ। ঠিক আছে। এইটো মানুহ। ঠিক আছে। এতিয়া এই মানুহটোৰ মই কি কৰিম, মই প্ৰথমতে কি আঁকিবলৈ গৈ আছোঁ, যে মানুহে যেতিয়া ষ্টাৰ্ট ক'ৰ পৰা হয়, আমাৰ বডিটোৰ আমি নাকেৰে উশাহ লওঁ, তাৰ পৰা আমাৰ গোটেই ঘটনাবিলাক আৰম্ভ হ'ব ধৰে। ঠিক আছে। নাকেৰে উশাহ ল'লোঁ, নাকেৰে যেতিয়া উশাহ ল'ম, গৈ পেলাই এই উশাহটো ক'লৈকে যায়, এই যোনটো তোমালোকৰ পাইপ আছে, এই পাইপটো আছে। ঠিক আছে। নাইবা তোমালোকৰ যোনটো তোমালোকৰ কি বুলি কয় এয়াৰ কেনেল আছে। চ' ইয়াৰে গৈ পেলাই তোমালোকৰ ক'লৈকে যায়, লাংছলৈকে যায়। ক'লৈকে যায়, লাংছত যায়। এই দুটা হ'ল তোমালোকৰ লাংছ। মই লাংছৰ কথা ইতিমধ্যে এটা বেলেগ ভিডিঅ' এটাত তোমালোকক বুজাই উঠিছোঁ, ইউটিউবত তোমালোকক মই বুজাই উঠিছোঁ। ঠিক আছে। চ' এই দুটা লাংছ। ঠিক আছে। এই দুটা লাংছ। এতিয়া এই লাংছ দুটাত কি সোমাই গ'ল, এয়াৰ সোমাই গ'ল। কি সোমাল, এয়াৰ সোমাল। বহুতেই ভাবে যে আমি নাকেৰে অক্সিজেন লওঁ, আমি নাকেৰে অক্সিজেন নলওঁ, আমি নাকেৰে এয়াৰ লওঁ। নাকে কোনো এনেকুৱা টাইপৰ চিলেক্ট কৰিব নোৱাৰে যে এইটো অক্সিজেন মই এইখিনিহে ল'ম, এইখিনি কাৰ্বন ডাই অক্সাইড, এইখিনি নলওঁ। তুমি য'তে আছা তাতে যিখিনি বায়ু আছে, বায়ুত যদি ধূলিও আছে, নাইবা বিষো আছে, বা যিয়ে নাথাকক কিয়, নাকে সেই বায়ুখিনি লৈ ল'ব। বায়ুখিনিত ধূলিয়ে থাকক, কাৰ্বন ডাই অক্সাইডে থাকক, নাইবা অক্সিজেনে থাকক। নাকৰ একো চিলেকশ্যন প্ৰচিডিঅ'ৰ নাই, নাকে চব লৈ লয়। যেতিয়া নাকে চব বায়ুখিনি লৈ ল'লে, য'ত নেকি অক্সিজেনো আছে, এই বায়ুখিনি আহি যেতিয়া লাংছ পাব, লাংছত মই তোমালোকক ইতিমধ্যে এটা বেলেগ ভিডিঅ'ত কৈছিলোঁ যে ইয়াতে এলভিঅলি থাকিব। ইয়াতে কি থাকিব, এলভিঅলি থাকিব। চ' এই এলভিঅলি, মই এতিয়া এইখিনি কথা মই বুজাবলৈ নাযাওঁ, কাৰণ এইটো লাংছৰ অংশ, হাওঁফাওৰ কাৰণে মই এটা বেলেগ ভিডিঅ' বনাই থৈ দিছোঁ। কিন্তু মই হাৰ্টে বুজাব যাম, কিন্তু ইয়াৰ পৰা তোমালোকক জড়িত কৰি দিম হাৰ্টটো, নাইবা হৃদপিণ্ডটো। এতিয়া যোনখিনি বায়ু আমি ল'ম, বায়ু ল'ম আমি, ইয়াতে কি আমি অক্সিজেন লোৱা নাই, বায়ু লৈছোঁ। এইখিনি মানত গৈ পেলাইহে বায়ুটো কি হয়, বায়ুটোৰ পৰাই অক্সিজেনখিনি ফিল্টাৰ আউট হৈ পেলাই লাংছত সোমায়।
অক্সিজেনখিনি ফিল্টাৰ আউট হৈ লাংছত সোমাই কাৰ জৰিয়তে এলভিঅলিৰ জৰিয়তে এলভিঅলি এখন এনেকুৱা টাইপৰ এটা গোল এখন মোনা ভিতৰেৰে বায়ু সোমাল কিন্তু এইফালেৰে কি ওলাব এইফালেৰে তোমালোকৰ অক্সিজেনহে ওলাব দ্যাট মিন্স অক্সিজেনখিনি লিক আউট হৈ পেলাই বাহিৰলৈ ওলাই আহিল আৰু ইয়াৰ পৰা তোমালোকৰ তেজ নাইবা ব্লাডে অক্সিজেনখিনি লৈ ল'ব এতিয়া তোমালোকৰ ইয়াতে আছে ৰক্ত ঠিক আছে আৰু এই ৰক্তবিলাকত নাইবা এই ব্লাডবিলাকে কি কেৰি কৰি আছে এই ব্লাডবিলাকে কেৰি কৰি আছে তোমালোকৰ অক্সিজেন কি কৰি আছে বেটা এই ব্লাডবিলাকে তোমালোকৰ কেৰি কৰি আছে অক্সিজেন ঠিক আছে এইখিনি হ'ল অক্সিজেন স্যাৰ বাকীখিনি কি হ'ল আমিতো এয়াৰ লৈছিলোঁ বায়ু লৈছিলোঁ য'ত নেকি বিভিন্ন ধৰণৰ গেছ আছিলে এতিয়া ইয়াতে আহি পেলাই এলভিঅলিতহে অক্সিজেনটো তোমাৰ সৰকি আহিল বাকীখিনি কি হ'ল বাকীখিনি বেটা আমি আকৌ উলিয়াই দিলোঁ আমি যে উশাহটো যে এৰি দিলোঁ চ' আল্টিমেটলি বাকীখিনি আকৌ তোমালোকৰ এনেকৈ গৈ পেলাই ওলাই গ'ল জাষ্ট অক্সিজেনটো আহি পেলাই ৰক্তক লগ পালে ৰক্ত কণিকাই ক'লে অক্সিজেন আহা তোমাক মই সাৱটি লওঁ তোমাক দৰকাৰ আছে চ' ৰক্ত কণিকাবোৰে অক্সিজেনখিনি লৈ পেলাই ধুনীয়াকৈ এতিয়া দেহৰ বিভিন্ন অংশত আমাৰ দেহৰ বিভিন্ন অংশত কি আছে কোষ আছে বিভিন্ন অংশত কোষ আছে এই কোষবিলাকক কি দৰকাৰ এই কোষবিলাকক দৰকাৰ তোমালোকৰ অক্সিজেন এতিয়া ৰক্তই অক্সিজেনটো লোড কৰি লৈছে নিজৰ গাত ৰক্তই যাব আৰু এতিয়া কলৈকে যাব কোষবোৰলৈকে নাইবা চেলবিলাকলৈকে যাব এই ব্লাডটোৱে অক্সিজেনবিলাক লৈ পেলাই চেলবিলাকলৈকে যাব চেলবিলাকক দিব কিন্তু ব্লাডৰ নাইবা তেজৰ নাইবা ৰক্তৰ কোনো নেচেছটো নাই ভৰিটো নাই যে খোজকাঢ়ি গৈ পেলাই কোষবিলাকক দি থৈ আহিব ঐ অক্সিজেন ল এনেকৈতো বিলাব নোৱাৰে চ' সেইকাৰণে ৰক্তই কাৰ হেল্প ল'ব ৰক্তই হাৰ্টৰ হেল্প ল'ব হৃদপিণ্ডৰ হেল্প ল'ব চ' হাৰ্টটো ক'ত আছে হাৰ্টটো তোমালোকৰ মই এটা ধৰি লোৱা হালধীয়াৰে আঁকিছোঁ মই এতিয়া হালধীয়াৰে আঁকিম চ' ইয়াতে আছে তোমালোকৰ হাৰ্টটো এতিয়া ৰক্তখিনিয়ে তোমালোকৰ হাৰ্টত সোমাই পেলাই হাৰ্টক ক'ব হাৰ্ট মই তেজ মই অক্সিজেন লৈ আনিছোঁ এতিয়া এই অক্সিজেনখিনি মই দেহৰ বিভিন্ন অংশলৈকে নাইবা বিভিন্ন পাৰ্টছলৈকে মই গৈ পেলাই ডেলিভাৰী দি আহিব লাগে মোৰতো ভৰি নাই তো হাৰ্ট তুমিয়ে মোক হেল্প কৰা যাতে মই তেজখিনি লৈ পেলাই বেলেগ জেগাত বিয়পাই থৈ আহিব পাৰোঁ অ'কে ষ্টৰিটো ইয়ালৈকে বুজি পাইছা এতিয়া হাৰ্টে ক'ব চিন্তা নাই তুমি আহা মই তোমাক পাম্প কৰি দিম চ' হাৰ্টে ডপ কৰি পেলাই পাম্প কৰি দি হেঁচি দিয়ে হাৰ্টটোৱে আৰু এই ৰক্তখিনিয়ে অক্সিজেন লৈ পেলাই বিভিন্ন জেগাত বিলাই থৈ আহে মই তেজ মই লৈছোঁ অক্সিজেন মই গৈছোঁ কাৰ তাতে হাৰ্ট মই অক্সিজেন আনিছোঁ এই অক্সিজেনখিনি বেলেগ চেলছত বডিৰ বেলেগ কোষত ডেলিভাৰী দিবৰ কাৰণে মোক তুমি পঠিয়াই দিয়া বেলেগ চেলছলৈকে দেহৰ বিভিন্ন অংশলৈকে হাৰ্টে পঠিয়াই দিলে হাৰ্টে চেপি দিলে ধপ চেপি দিয়াৰ লগে লগে মই এই অক্সিজেনখিনি লৈ পেলাই দৌৰি পেলাই মই তোমালোকৰ ক'ত গ'লোঁ তোমালোকৰ দেহৰ বিভিন্ন অংশত গ'লোঁ আৰু বিভিন্ন অংশত গৈ পেলাই এইটো চাপ'জ সেই অংশটো ভৰিৰ এটা কোষ মই কৈছোঁ হেল্ল' আই হেভ ব্ৰট অক্সিজেন ফৰ ইউ মই তোমাৰ কাৰণে অক্সিজেন আনিছোঁ লোৱা তুমি চেল ন তুমি অক্সিজেন লোৱা মই কি আছিলোঁ মই ব্লাড মই অক্সিজেনটো কাক দি দিলোঁ চেলক দি দিলোঁ ইয়ালৈকে মোক কোনে পঠিয়ালে হাৰ্টে পঠিয়ালে ইয়ালৈকে বুজি পাইছা এতিয়া হাৰ্টে কি কৰিব গম পাইছেনে এই চেলটোৱে কি কৰিব অক্সিজেনটো লৈ পেলাই মোক ক'ব যে ব্লাড তুমি কাৰ্বন ডাই অক্সাইডটো লৈ লোৱা মই কাৰ্বন ডাই অক্সাইড লৈ ল'লোঁ আৰু বিভিন্ন অলাগতিয়াল কিছুমান গেছেছ কাৰ্বন ডাই অক্সাইড এনেকুৱা টাইপৰ মই লৈ ল'লোঁ কাৰ পৰা এই চেলটোৰ পৰা দিছ ইজ আ চেল এই চেলটোক মই কি দি দিছিলোঁ মই অক্সিজেন দি দিছিলোঁ আৰু এই চেলটোৱে ইন ৰিটাৰ্ণ মোক কাৰ্বন ডাই অক্সাইড দি দিলে নাইবা তোমালোকৰ বেলেগ গেছ দি দিলে যোনবোৰ দৰকাৰ নহয় এতিয়া মই ব্লাডে আকৌ এইটো লৈ পেলাই কি কৰিম মই ব্লাডে আকৌ হাৰ্টলৈকে যাম হাৰ্ট চোৱা না মোক কি দিছে মোক কাৰ্বন ডাই অক্সাইড দি পঠিয়াইছে মইতো অক্সিজেনটো চেলক দিলোঁৱেই চেলে মোক কাৰ্বন ডাই অক্সাইড ইন ৰিটাৰ্ণ দি পঠিয়াইছে এইটোৰে কি কৰোঁ মই এতিয়া তো হাৰ্টে ক'ব চিন্তা নকৰিবা মই পাম্প কৰি তোমাক লাংছলৈকে পঠিয়াই দিওঁ হাৰ্টে আকৌ ধপ বুলি পেলাই পাম্প কৰিব এই হৃদপিণ্ডটোৱে আমাৰ বুকু যে ধপধপাই যে আছে পাম্প কৰিব মই আকৌ এইখিনি লৈ পেলাই ক'লৈকে যাম মই ৰক্ত মই তেজ মই আকৌ লৈ পেলাই ইয়ালৈকে যাম আৰু ক'ম যে হেল্ল' লাংছ মই তোমালোকৰ কাৰণে লৈ আহিছোঁ কাৰ্বন ডাই অক্সাইড তুমি লোৱা
চ' লাংছে ক'ব অ'কে থেংক ইউ তুমি কি লৈ আহিছা তুমি কাৰ্বন ডাই অক্সাইড লৈ আহিছা চ' লাংছে কি কৰিব গম পাইছানে লাংছে কি কৰিব গম পাইছানে এই কাৰ্বন ডাই অক্সাইডটো মই গ্ৰীণ কালাৰেৰে দেখাই দিলোঁ মই গ্ৰীণ কালাৰেৰে দেখাই দিছোঁ এই কাৰ্বন ডাই অক্সাইডটো মই দি দিলোঁ তো লাংছৰ এলভিঅলিয়ে এই কাৰ্বন ডাই অক্সাইডটো ল'ব আৰু এনেকৈ বাহিৰ উলিয়াই দিব আৰু আমি আকৌ নাকেৰে এৰি দিম ডেট মিনছ কাৰ্বন ডাই অক্সাইড ইজ আউট এই গোটেই ষ্টৰিটোৰ পৰা তোমালোকে কি গম পালা হাৰ্টে অক্সিজেন থকা ব্লাডটো লাংছৰ পৰা লৈ বডিৰ বিভিন্ন জাগাত বিলাই থৈ আহে হাৰ্টে কি লয় তেজত তাতে কি আছে হাৰ্টে কি লয় তেজত তাতে কি আছে অক্সিজেন আৰু হাৰ্টে এইটো লৈ ল'লে হাৰ্টে ইয়াক ঠেলিয়াই দিয়ে পাম্প কৰি দিয়ে আৰু ই গৈ পেলাই বডিৰ বিভিন্ন পাৰ্টত এইটো দি দিয়ে এইটো ব্লাডে কি দি দিয়ে অক্সিজেনটো দি দিয়ে আৰু তাৰ বিনিময়ত চেলছবিলাকৰ পৰা কাৰ্বন ডাই অক্সাইডটো লৈ পেলাই এই ব্লাডটোৱে আকৌ হাৰ্টলৈকে আহে হাৰ্টে আকৌ ইয়াক লাংছলৈকে পঠিয়ায় লাংছে এই কাৰ্বন ডাই অক্সাইডটো লৈ পেলাই আকৌ নাকেৰে কৰি পেলাই এৰি দিয়ে ইয়ালৈকে বুজি পাইছা এতিয়া এই হাৰ্টটোৱে এতিয়া আমি কি পঢ়িম এই হাৰ্টটোৱে আমি এতিয়া ডিটেইলছত এতিয়া আমি এই হাৰ্টটোৱে কি পঢ়িম ডিটেইলছত পঢ়াম ডিটেইলছত মই অলপ পঢ়িম ঠিক আছে অ'কে ইয়ালৈকে বুজি পালা চ' লেটছ গো এতিয়া চলো এইটো পাৰ্টলৈকে আহা বুকত আছে এইটো ডায়েগ্ৰাম বাট চিম্প্লিফাই কৰি দিবৰ কাৰণে মই এনেকৈ আঁকি দিছোঁ হাৰ্টৰ 4টা চেম্বাৰ আছে 4টা ৰুম হাৰ্টৰ 4টা ৰুম আছে এইটো হাৰ্ট ন হাৰ্টৰ 4টা ৰুম আছে 1 2 3 4টা এই দুটা ৰুমটো ইয়াতে তোমালোকে ইয়াতে দেখিবলৈ পাবা এক হৈ গিয়া 2 হৈ গিয়া এই দুটা ৰুম এই দুটা ৰুমে মই তোমালোকক ইয়াতে এনেকৈ আঁকিছোঁ এইটোক কয় লেফ্ট এট্ৰিয়াম নাইবা বাওঁ অলিন্দ এইটোক কয় তোমালোকৰ সোঁ অলিন্দ নাইবা ৰাইট এট্ৰিয়াম স্যাৰ এইটো দেখোন লেফ্ট সাইডে এইটো দেখোন ৰাইট সাইডে সো ইয়াতে লেফ্ট বুলি কিয় লিখিছে দিস শুড বি ৰাইট লেফ্ট কিয় লিখিছে মই কিয় লিখিছোঁ লেফ্ট বিকজ এই হাৰ্টটো যদি মোৰ আছে মই এনেকৈ এইটো লেফ্ট ন এইটো লেফ্ট কিয় লিখিছোঁ মই বিকজ মই যদি এনেকৈ ঘূৰি যাওঁ তেতিয়া মোৰ এইটো হ'ব লেফ্ট তুমি চোৱা এইটো লেফ্ট তুমি ফোনটো চাইছা ন তুমি ঘূৰি যোৱা তেতিয়া তুমি গম পাবা এইটো লেফ্ট সাইড এইটো লেফ্ট এইটো মোৰ এখন ৰাইট হেণ্ড এইটো ৰাইট ঠিক আছে চ' হাৰ্টটো মই এনেকৈ দেখাই আছোঁ তোমালোকক এনেকৈ দেখাই আছোঁ কিন্তু আমি কেনেকৈ চাই আছোঁ আমি ঘূৰি পেলাই চাই আছোঁ ডেট ইজ ৱাই উল্টা লাগি আছে বাট দিছ ইজ একচুৱেলি লেফ্ট এট্ৰিয়াম দিছ ইজ ৰাইট এট্ৰিয়াম এই দুটা বস্তুৱে মই জুম কৰি পেলাই তোমালোকক এনেকৈ দি দিলোঁ লেফ্ট এট্ৰিয়াম ৰাইট এট্ৰিয়াম ইয়াতে আৰু দুটা সুতলি দেখিছা এইটো এটা এই দুটা ক'ব ভেন্ট্ৰিকেল মই যদি ঘূৰি দিওঁ তেতিয়াহ'লে এইটো হ'ব মোৰ লেফ্ট ভেন্ট্ৰিকেল আৰু এইটো হ'ব মোৰ ৰাইট ভেন্ট্ৰিকেল তো লেফ্ট ভেন্ট্ৰিকেলটো মই ইয়াতে আঁকিছোঁ লেফ্ট ভেন্ট্ৰিকেল বাওঁ নিলয় অসমীয়াত বাওঁ নিলয় আৰু এইটো হ'ব তোমালোকৰ ৰাইট ভেন্ট্ৰিকেল ঠিক আছে নাইবা তোমালোকৰ সোঁ নিলয় বুজি পাইছা ডেট মিনছ 4টা চেম্বাৰ আছে 1 2 1 2 3 4 এই বস্তুটোৱে জুম কৰি দিলোঁ মই তোমালোকক আঁকি পালানে তোমালোকে বুজি অ'কে চলো এতিয়া নেক্সট চাবা অকণমান লেতেৰা হৈ গ'ল বাৰু অ'কে এইটো চাবা এতিয়া মই তোমালোকক কি ক'লোঁ লাংছৰ পৰা কি আহে ইফালে আছে লাংছ ইফালে এটা লাংছ এটা আছে ইফালে এটা লাংছ এটা আছে যেনেকৈ মই ইয়াতে আঁকিছিলোঁ ইয়াতে এটা লাংছ মাজৰ হাৰ্টটো ডেট মিনছ এই হাৰ্টটো ইয়াত এইটো আঁকিলোঁ ডেট মিনছ ইফালেও এটা লাংছ এটা আছে ইফালেও এটা লাংছ এটা আছে ঠিক আছে ইয়ালৈকে বুজি পাইছা এতিয়া লাংছৰ পৰা ব্লাড সোমাই আহে লাংছৰ পৰা ব্লাড আহে কি লৈ আহে অক্সিজেন লৈ পেলাই আহে অক্সিজেন লৈ হাৰ্টত সোমাই কোন ফালেৰে সোমাই পালমোনাৰী ভেইনেৰে লাংছৰ পৰা সোমাই ক'ৰ পৰা সোমাই ফ্ৰম লাংছ হাওঁফাওৰ পৰা তোমাৰ ব্লাড সোমাই ইয়াতে কি ব্লাড অক্সিজেনেটেড ব্লাড কি ব্লাড বেটা অক্সিজেনেটেড ব্লাড কি ব্লাড ইয়াতে কি সোমাল অক্সিজেনেটেড ব্লাড মই লিখি দিওঁ ইয়াতে অক্সিজেনেটেড ব্লাড ডেট মিনছ সেই ব্লাডটো যোনে অক্সিজেন কঢ়িয়াই আনিছে অক্সিজেন ক'ৰ পৰা আনিছে লাংছৰ পৰা অক্সিজেন লৈ মই ব্লাড
মই অক্সিজেন লৈ পেলাই সোমাই আহিলোঁ ইয়াতে সোমালোঁ ঠিক আছে ইয়াৰ পৰা মোক ক'লৈকে পঠিয়াই দিলে ইয়ালৈকে তলতলৈকে পঠিয়ালে মই তলত গুচি গ'লোঁ তাৰমানে মই তলত গুচি গ'লোঁ তলত যে গুচি গ'লোঁ মই ইয়াতে এখন দৰ্জা পাম মই ইয়াতে দৰ্জাখন খোলা গ'লেহে মই ইয়াতে সোমাব পাৰিম ই যেতিয়া প্ৰেছ কৰি দিব তেতিয়া ব্লাডটো ইয়াতে সোমাই আহিব ই যেতিয়া প্ৰেছ কৰি দিব ব্লাডটো ইয়াতে সোমাই আহিব এণ্ড এলং উইথ ডেট এই অক্সিজেনটো লৈ পেলাই ইয়াতে সোমাম ইয়াতে ব্লাড সোমাল ইয়াতে ব্লাড আৰু এই ব্লাডৰ লগত তোমাৰ কি আছে অক্সিজেন আছে ব্লাডৰ লগত অক্সিজেন আছে ইয়াতে সোমাল ঠিক আছে লাংছৰ পৰা আনিছেতো এই ব্লাডটোৱে অক্সিজেনটো লাংছৰ পৰা আনিছে এতিয়া এই অক্সিজেনটো এই ব্লাডে ক'ত দিব লাগিব বডিৰ বিভিন্ন পাৰ্টত ভৰিত মাথাত চবতে দিব লাগিব এই ব্লাডটোৱে ধুনীয়াকৈ এতিয়া কি কৰিব এইফালেৰে সোমাই যাব ঠিক আছে এইফালেৰে সোমাই গৈ তোমালোকৰ এনেকৈ ইফালেৰে আহিব এইটোৰ নাম কি এঅৰ্টা নাইবা মহাধমনী বুলি কয় অসমীয়াত এইডাল পাইপেৰে আহিব আৰু কিছুমান ব্লাড যোনে অক্সিজেন লৈ আছে তাক ওপৰত পঠিয়াই দিব বডিৰ ওপৰত পঠিয়াই দিব মানে ওপৰত হাৰ্ট এটা আছে ন ওপৰতে নালাগিব নেকি আমাক এইখিনিত পঠিয়াই দিব আৰু বাকীখিনি এনেকৈ পিছেৰে গৈ পেলাই তোমালোকৰ এনেকৈ লোৱাৰ বডিত ক'ত দিব লোৱাৰ বডিত তোমালোকৰ দি দিব কি গৈ আছে অক্সিজেন গৈ আছে নেকি নো ব্লাড গৈ আছে কি গৈ আছে অক্সিজেন গৈ আছে নো কোন গৈ আছে ব্লাড গৈ আছে এইবিলাক ব্লাড ৰেড ব্লাড চেল ব্লাড এণ্ড এই ব্লাডত কি আছে এই ব্লাডত আছে তোমালোকৰ অক্সিজেন ঠিক আছে ইয়াতে অক্সিজেনযুক্ত ব্লাড অক্সিজেনযুক্ত ৰক্ত ক'লৈকে গৈ আছে বডিৰ বিভিন্ন পাৰ্টত গৈ আছে ব্লাডটো জাষ্ট কেৰিয়াৰ হে একচুৱেল যোনটো দৰকাৰ এই অক্সিজেনটো বডিত বেলেগ বডিৰ পাৰ্টছত নাইবা চেলছত দিব লাগে ইয়ালৈকে বুজি পাইছা যদি ইয়ালৈকে বুজি পাইছা কাইণ্ডলি তোমালোকে কমেণ্ট বক্সত লিখিবা কাৰণ তোমালোকে মোক মোৰ প্ৰতিটো ভিডিঅ'ত বহুত ধুনীয়াকৈ কমেণ্ট দিছা ডেট ইজ ৱাই মোক অকণমান দীঘলকৈ ভিডিঅ' দিবৰ কাৰণে এলাউ কৰিছে ফিজিক্সৱালা আছামে তোমালোকৰ কাৰণে যদি তোমালোকে আৰু ভাল কমেণ্ট দিয়া তোমালোকে যদি ভিডিঅ'টো শ্বেয়াৰ কৰা যদি ভিউজ বেছি হয় কমেণ্ট ভাল আহে তেতিয়াহ'লে কি ঠিক মোক তোমালোকক ভালকৈ পঢ়াবৰ কাৰণে দি দিব ওৱান শ্বট লাইভ ভিডিঅ' এইবোৰ পঢ়াবৰ কাৰণে দি দিব এণ্ড মই কথা দিছোঁ তোমালোকক যদি মই তোমালোকক তেনেকৈ পঢ়াব পাৰোঁ আই উইল মেক ইউ চাইন লাইক এনিথিং মই বহুত ধুনীয়াকৈ ক্লিয়াৰ কৰাই দিম তোমালোকক চাইন্সটো ঠিক আছে চ' সেইকাৰণে তোমালোকে কমেণ্ট বক্স তোমালোকৰ লাইক আৰু তোমালোকৰ প্ৰতিটো কমেণ্ট হয়তো ৰিপ্লাই নাযাব পাৰে বাট প্ৰতিটো কমেণ্ট আমি চবেই পঢ়োঁ ফিজিক্সৰ ওপৰৰ মানুহবোৰো পঢ়ে ওপৰৰ ডাঙৰ অফিচাৰ্ছবোৰো পঢ়ে আৰু তাৰে ভিত্তিত তোমালোকৰ কমেণ্টৰ ভিত্তিত মোক এলাউ কৰিছে ইয়াতে দীঘল ভিডিঅ' আজি দিবলৈ কি ঠিক তোমালোকৰ আৰু ভাল কমেণ্ট আৰু ভাল ভিউজ যদি পাওঁ তেতিয়াহ'লে তেখেতসকলে কিজানি মোক দীঘল ভিডিঅ' দিব বেটছত পঢ়াব দিব হয়নে নহয় যদি তোমালোকে ভাল পাইছা মোক মোৰ ঠিকনিটো ভাল পাইছা তেতিয়াহ'লে তোমালোকে কাইণ্ডলি কমেণ্ট বক্সত জনাবা আৰু লাগে বুলি জনাবা প্লাছ শ্বেয়াৰ কৰিবা ডেটছ ইট অ'কে নেক্সট এতিয়া চ' এইফালেৰে গ'ল ব্লাডটোৱে গ'ল বডিৰ বিভিন্ন পাৰ্টত ব্লাডটোৱে কি দি দিলে অক্সিজেনটো দি দিলে কাক দি দিলে কোষবিলাকক দি দিলে এতিয়া কোষবিলাকক দি দিলে কোষবিলাকে উলটাই ব্লাডক কি দি দিলে গম পাইছানে কাৰ্বন ডাই অক্সাইড দি দিলে ব্লাড মোকতো তই অক্সিজেনখিনি দিলি বাট মোৰ অদৰকাৰী কিছুমান বস্তু তই লৈ ল মই এনেকৈ ক'লে ঠিক আছে বুজি পাইছানে ছাপ'জ মই কোষ ব্লাড আহিছে অক্সিজেন লৈ পেলাই অক্সিজেনখিনি মোক দি দিলে মই হেপী মই কোষ আই এম ভেৰি হেপী মই অক্সিজেনখিনি পাই পেলাই হেপী মই তাৰ বিনিময়ত ব্লাডক কি দিম মই অদৰকাৰী বস্তু এটা মই দি দিম সেইটো হ'ল কাৰ্বন ডাই অক্সাইড ব্লাডে এই কাৰ্বন ডাই অক্সাইড লৈ পেলাই আকৌ হাৰ্টলৈকে আহিব এতিয়া এই ব্লাডখিনিক আমি ক'ম ডি অক্সিজেনেটেড ব্লাড কাৰণ ই এতিয়া অক্সিজেন কঢ়িয়াই থকা নাই ই বেলেগ বিভিন্ন ধৰণৰ অলাগতিয়াল বস্তু প্লাছ হয়তো কাৰ্বন ডাই অক্সাইড কঢ়িয়াই পেলাই লৈ গৈ আছে এতিয়া এই ডি অক্সিজেনেটেড ব্লাডটো বডিৰ বিভিন্ন অংশৰ পৰাই আহি পেলাই তোমালোকৰ এইফালেৰে সোমাব বিভিন্ন অংশৰ পৰা আহি পেলাই তোমালোকৰ এইফালেৰে সোমাব এই পাইপ ক'ত এইটোতো হাৰ্ট ন এইটো হাৰ্টৰ এইডাল পাইপেৰে সোমাব ডেট মিনছ ইনফেৰিয়ৰ ভেনা কেভাৰে সোমাব ইনফেৰিয়ৰ ভেনা কেভাৰে তোমালোকৰ সোমাব ব্লাড যোনে কি কঢ়িয়াই আনি আছে তোমালোকৰ কাৰ্বন ডাই অক্সাইড কঢ়িয়াই আনি আছে ই সোমাব
ই সোমাই এই দুটা বস্তুৰ পিছেৰে গৈ পেলাই চোৱাচোন পিছেৰে আছে পাইপডাল পিছেৰে গৈ পেলাই এই খুতলিটোত নাইবা এই সু অলিন্দ নাইবা তোমালোকৰ কি আছে এইটো ৰাইট এট্ৰিয়ামটোত কাৰ্বন ডাই অক্সাইডখিনি দি দিব ই কাৰ্বন ডাই অক্সাইডখিনি ল'ব তাৰমানে দিছ ইজ দ্য কাৰ্বন ডাই অক্সাইড দিছ ইজ এ ৱেষ্ট হুইচ আৱাৰ বডি ডাজন্ট নিড বডি আমাক নালাগে চ' ই পালে এতিয়া ইয়াক কি কৰিব এই হাৰ্টটোৱে আৰু পাম্প কৰিব ডুপ পাম্প কৰিব ই তললৈকে সোমাই যাব ডুপ তললৈকে সোমাই যাব এই ঢাকনি এখন মেলা যাব ঢাকনিখনৰ কথাটো মই ইয়াতে বুজাই দিম বাট প্ৰথমতে চিষ্টেমটো বুজি লোৱা ইয়াতে সোমাই গ'ল কি সোমাই গ'ল কাৰ্বন ডাই অক্সাইড এই কাৰ্বন ডাই অক্সাইডখিনি ইয়াতে নাথাকে ই আকৌ হেঁচি দিব ডুপ হেঁচি দিয়াৰ লগে লগে ই আকৌ ইফালেৰে সোমাই যাব ই এনেকৈ গৈ পেলাই কিছুমান যাব তোমালোকৰ এইটো চাইডে কিছুমান কাৰ্বন ডাই অক্সাইড ইফালে যাব আৰু কিছুমান কাৰ্বন ডাই অক্সাইড ইফালে যাব গৈ পেলাই ক'ত যাব তোমালোকৰ লাংছত পৰিব গৈ লাংছত পৰিব কাৰ্বন ডাই অক্সাইডখিনি ক'ত আহি গ'ল লাংছত আহি গ'ল লাংছত আহি গ'ল এতিয়া লাংছে কাৰ্বন ডাই অক্সাইডখিনি ল'লে কাৰ্বন ডাই অক্সাইডখিনি লাংছে লৈ পেলাই লাংছে এই কাৰ্বন ডাই অক্সাইডখিনি লৈ পেলাই ইফালেৰে গৈ তোমালোকৰ নাকেৰে কাৰ্বন ডাই অক্সাইডখিনি উলিয়াই দিব এম আই ক্লিয়াৰ ইয়ালৈকে বুজি পাইছানে ডেট মিনছ সোমাইছিলে কি অক্সিজেন লাংছত সোমাল অক্সিজেন মানে এয়াৰ সোমাল অক্সিজেনখিনি ফিল্টাৰ হৈ পেলাই ব্লাডৰ পিঠিত বহি গ'ল ব্লাড মই তোমাৰ পিঠিত বহিম বলা মোক চাৰিওফালে বডিৰ চাৰিওফালে চেলছত মোক বিয়পাই দিয়া ব্লাডে কৈছে বেটা মোৰতো ভৰি নাই মই যাব লাগিব হাৰ্টৰ তাতে চ' হাৰ্টত তাতে ব্লাড গ'ল কি লৈ পেলাই গ'ল অক্সিজেন লৈ পেলাই গ'ল হাৰ্টে ঢপ মাৰি দিলে হাৰ্টে ঢপ মাৰি দিয়াৰ লগে লগে ব্লাডে অক্সিজেন কঢ়িয়াই থকা ব্লাডে দেহৰ বিভিন্ন জেগাত অক্সিজেনটো দি দিলে আৰু তাৰ বিনিময়ত কি লৈ ল'লে কাৰ্বন ডাই অক্সাইডটো লৈ ল'লে অক্সিজেনটো দি দিলে তাৰ বিনিময়ত কাৰ্বন ডাই অক্সাইড লৈ ল'লে এতিয়া এই ব্লাডখিনিয়ে কাৰ্বন ডাই অক্সাইড কঢ়িয়াই পেলাই আকৌ হাৰ্টত আহি পেলাই আকৌ পাইপডালেৰে গৈ পেলাই আকৌ ইয়ালৈকে আহে আকৌ কাৰ্বন ডাই অক্সাইডখিনি ইয়াতে লৈ পেলাই কাৰ্বন ডাই অক্সাইড নাকেৰে ওলাই যায় মুঠৰ ওপৰত তেজে লাংছৰ পৰাই অক্সিজেন কঢ়িয়াই আনে আৰু যেতিয়া কাৰ্বন ডাই অক্সাইডখিনি তেজে লৈ গৈ থাকে তেজে ইয়াতে কাৰ্বন ডাই অক্সাইডখিনি দি দিয়ে ডেলিভাৰ কৰি দিয়ে আৰু অকল কাৰ্বন ডাই অক্সাইডখিনি ওলাই যায় তেজ নাযায় বাহিৰত তেজ আমি নাকেৰে উশাহ ল'লে নাকেৰে উশাহটো এৰিলে তেজ থৰি না ওলাই যায় নাযায় তেজে ইয়াতে তাৰ জাৰ্ণিটো খতম কৰে তেজে ইয়াৰ পৰাই কাৰ্বন ডাই অক্সাইডটো দি দিয়ে যে কাৰ্বন ডাই অক্সাইড বাই তুমি ওলাই যোৱা মই আকৌ কাম আছে মই যাওঁ চ' বস্তুটো বুজি পাইছানে ইয়ালৈকে তোমালোকে বুজি পাইছানে চ' যদি সেইকাৰণে কাৰোবাক লাংছত ভুকু মাৰি দিয়া এইবিলাক ফাটি যাব আৰু ইয়াৰ পৰা তেজবিলাক তোমাৰ নাকেৰে ওলাই আহিব বুকুত দুখ পালে যে নাকেৰে তেজ ওলাই যায় চ' এইটোৰ কাৰণে তোমালোকৰ নাকেৰে তেজ ওলাই যায় বস্তুটো ইয়ালৈকে বুজি পাইছানে যদি ইয়ালৈকে বুজি পাইছা অকণমান মই আগবাঢ়ো এতিয়া চাবা কলমটো ক'ত গ'ল বাৰু কলমটোৱে হেৰাই থাকিল জাষ্ট এক ছেকেণ্ড ৰ'বা মই পঢ়োৱাৰ চক্কৰত পঢ়োৱাৰ জোখত কলমটোৱে মই হেৰাই দিলোঁ পাইছোঁ ৰ'বা পাইছোঁ অ'কে চাবা মানে তাৰ মানে এইটো নহয় যে অক্সিজেনে ব্লাড কঢ়িয়াই ব্লাডে অক্সিজেন কঢ়িয়াই আনিছে লাংছৰ পৰা আহি ইয়াতে সোমাইছে ই যাব বডিত বিলাব অক্সিজেনখিনি বিলাই পেলাই কাৰ্বন ডাই অক্সাইডখিনি লৈ আকৌ ইফালেদি আহিব মানে ইমান শ্ল' প্ৰচেছ নহয় আমাৰ দেহত বহুত ৰক্তকণিকা আছে কিছুমান ৰক্তকণিকাই কণ্টিনিউৱাছলি অক্সিজেন লৈ আনি এইটো ছিষ্টেমত গুচি যাব আনহাতে কিছুমান ৰক্তকণিকাই অলৰেডি বডিৰ পৰা কাৰ্বন ডাই অক্সাইডখিনি গোটাই ইফালে সোমালেই তাৰমানে ইফালে অক্সিজেন কিছুমান ৰক্তকণিকাই অক্সিজেনখিনি লৈ পেলাই যোৱাই নাই কিন্তু আনহাতে কিছুমান ৰক্তকণিকাই কাৰ্বন ডাই অক্সাইডখিনি তেজৰ মানে আমাৰ দেহৰ বিভিন্ন অংশৰ পৰাই নাইবা কোষৰ পৰাই কাৰ্বন ডাই অক্সাইড লৈ পেলাই ইয়ালৈকে আহি পালে চ' সেইকাৰণে এই প্ৰচেছটো চাইমালটেনিয়াছলি চলি থাকে এইটো নহয় যে প্ৰথমতে এইখিনি তেজে অক্সিজেনখিনি দি সি কাৰ্বন ডাই অক্সাইডখিনি লৈ তালৈকে ৰখি আছে হাৰ্টটোৱে নহয় কিছুমান ৰক্তকণিকাই এইখিনি কাম কৰিছে কিছুমান ৰক্তকণিকাই এইখিনি কাম কৰিছে একদম এটা টাইমতে ঘটনাবোৰ ঘটি আছে ডেট মিনছ যেতিয়া অক্সিজেনখিনি ইয়াতে তেজখিনি যোনে অক্সিজেন লৈ আছে ইয়াতে সোমাব এই দৰ্জাখন মেলা যাব
আৰু সেই টেষ্টখিনি অক্সিজেন লৈ আনি থকা টেষ্টখিনি ইয়াতে পৰিব এই দৰ্জাখনক 4 বুলি লিখিছোঁ ডেট মিনছ এই দৰ্জাখনৰ নাম হ'ল মিট্ৰেল ভাল্ভ নাইবা বাইকাস্পিড ভাল্ভ বাইকাস্পিড মানে দুখন ঢাকনি আছে তাত এনেকৈ খোলা যায় দুখন ঢাকনি এনেকৈ খোলা যায় ব্লাডখিনি ওলাই গুচি যায় এনেকৈ খোলা যায় ব্লাডখিনি এনেকৈ ওলাই পেলাই গুচি যায় আকৌ নিজে নিজে মাৰা যায় স্প্ৰিঙৰ নিচিনা বস্তুকেইটা স্প্ৰিঙৰ নিচিনা খুলি দিলা আকৌ মাৰা যায় তাৰমানে খুলি দিলা হেঁচা পৰিল খোলা গ'ল আকৌ মাৰা গ'ল তাৰমানে তো খোলা গ'ল আকৌ মাৰা গ'ল খোলা গ'ল আকৌ মাৰা গ'ল এই চিষ্টেম তাৰমানে দুখন আছে নে নাই এখন দুখন তো দেৰফৰ বাইকাস্পিড ভাল্ভ ইয়াতে গৈ পেলাই তোমালোকৰ টেষ্টটোৱে এইবাৰ ইয়ালৈকে যাব ইফাললৈকে যাব ইয়াতে যেতিয়া সোমাই নহয় তেতিয়া এই দৰ্জাখন বাহিৰেৰে মেলা যায় এই দৰ্জাখনৰ নাম কি এতিয়া 3 নম্বৰ এই দৰ্জাখনৰ নাম এঅৰ্টিক ভাল্ভ নাইবা মহাধমনীয় কপাট বুলি কয় কপাট মানে ভাল্ভ মানে দৰ্জা আৰু যেতিয়া ব্লাডখিনিয়ে অক্সিজেন লৈ পেলাই এডাল পাইপত আহিল সিটো তলত নামিও আহিব পাৰে ন নামি আহি যাতে ইয়াতে নুসুমায় সেইটো কাৰণে এই দৰ্জাখন থাকে দৰ্জাখন এইটো ব্লাড যোনে অক্সিজেন কঢ়িয়াই আনি আছে ইয়াৰ পৰা সি ওলাব এই দৰ্জাখন স্প্ৰিং টাইপত দেই খোলা যায় মাৰা যায় এই ব্লাডটোৱে এই কলমটো হ'ল অক্সিজেনটো লৈ পেলাই এইফালে দৰ্জাখন খুন্দা মাৰিলে দৰ্জাখন খোলা গ'ল আকৌ দৰ্জাখন ঠপাককৈ মাৰা গ'ল তাৰমানে খোলা গ'ল ঠপাককৈ মাৰা গ'ল আৰু ই তেজে আকৌ উভতি আহিব নোৱাৰে তাৰমানে এতিয়া ই এনেকৈ গৈ এই তেজে এই ৰক্তকণিকাটো লৈ পেলাই গৈ বডিত বিলাই থৈ আহে এতিয়া কিছুমান তেজে আকৌ কাৰ্বন ডাই অক্সাইডখিনি গোটাই পেলাই যেতিয়া তোমালোকৰ ইয়াতে সোমাব নহয় পিছেৰে আহিব মাথাটোতো কিছুমান কোষ আছে যোনে কাৰ্বন ডাই অক্সাইড তেজক দিব সেই তেজখিনিয়ে কাৰ্বন ডাই অক্সাইড লৈ ওপৰেৰে আহি দুয়োটাই পিছেৰে এই চিষ্টেমটোত সোমাব তাৰমানে এই টেমাটোত সোমাব টেমা বুলি কৈছোঁ যাক আমি সৌলিণ্ড বুলি কওঁ এট্ৰিয়াম বুলি কওঁ ঠিক আছে সোমাব এতিয়া এইখিনি কি ব্লাড এইখিনি হ'ল ডিঅক্সিজেনেটেড ব্লাড এই ব্লাডখিনিয়ে ইয়াতে থাকিব নেকি ন ই তলত সোমাই আহিবৰ কাৰণে ই পুছ কৰিব নহয় তলত সোমাই অহাৰ লগে এই দৰ্জাখন মেলা যাব আকৌ ঠমকৈ মাৰা যাব মেলা যাব ঠুকে ঢাকা যাব ঠিক আছে বা বন্ধ হৈ যাব এনেকৈ মেলা যাব ঠপাপকৈ মানে বন্ধ হৈ যাব ঠিক আছে এই ঠপাপকৈ বন্ধ হওঁতে ডপকৈ আৱাজ ওলায় ঠিক আছে ডেট মিনছ লাভ ডাব আৱাজটো যে ওলাই আছে এই দৰ্জাখন খোলা বন্ধ হোৱাৰ কাৰণে আমাৰ হাৰ্টৰ আৱাজটো ওলাই আছে কাণ দি পেলাই চাবাচোন ডাব ডাব এই আৱাজটো এইটোৰ কাৰণে ওলাই আছে ব্লাডটোৱে কি লৈ আছে কাৰ্বন ডাই অক্সাইড তাৰমানে ডিঅক্সিজেনেটেড ব্লাড ই যেতিয়া ইয়াতে সোমাব নহয় এই দৰ্জাখন খুলি পেলাই সোমাব হেঁচা মাৰি দিলে খোলা গ'ল ঠপাপ এখন আকৌ মাৰা গ'ল আকৌ ই তলত পৰিল এতিয়া এই দৰ্জাখনৰ নাম কি 1 বুলি দিছোঁ ডেট মিনছ ইয়াৰ নাম হ'ল ট্ৰাইকাস্পিড ভাল্ভ নাইবা ত্ৰিদল কপাট বুলি কয় ট্ৰাইকাস্পিড ট্ৰাই মানেতো 3 য়েছ এইবাৰ এই দৰ্জাখনত তোমালোকৰ তিনিখন দৰ্জাৰে বনা তাৰমানে 3টা পাৰ্টেৰে বনা ব্লাডটো যাব খোলা যাব ঠপাপকৈ মাৰা যাব ব্লাডটো গুচি গ'ল খোলা গ'ল ঠপাপকৈ মাৰা যাব 3টা আছে নে 1 2 3 ডেট মিনছ ট্ৰাইকাস্পিড ভাল্ভ ঠিক আছে এইটো হ'ল তোমালোকৰ ট্ৰাইকাস্পিড ভাল্ভ 1টো হ'ল ট্ৰাইকাস্পিড ভাল্ভ ইয়াতে গ'ল ব্লাডটো কাৰ্বন ডাই অক্সাইড লৈ গ'ল ই এইবাৰ লাংছলৈকে যাব নালাগিব জানো চ' আকৌ এখন দৰ্জা পাব এই পাইপডালত পিছেৰে সোমাবৰ কাৰণে এই দৰ্জাখন পাব এই দৰ্জাখনত মই 2 নম্বৰ বুলি দি ধৰিছোঁ ডেট মিনছ ইয়াৰ নাম হ'ল পালমোনেৰী ভাল্ভ নাইবা ইয়াৰ নাম হ'ল ছেমি লুনাৰ ভাল্ভ নাইবা অৰ্ধচন্দ্ৰ আকৃতিৰ ভাল্ভ তাৰমানে কাচি জোনৰ নিচিনা ভাল্ভখন দেখাত সেইকাৰণে তাক আমি কি বুলি কওঁ ছেমি লুনাৰ মানে হ'ল চন্দ্ৰ ঠিক আছে সেইকাৰণে অৰ্ধচন্দ্ৰ আকৃতি বুলি কয় নাইবা তাৰ আন এটা নাম হ'ল পালমোনেৰী ভাল্ভ ইয়াৰ পৰা গৈ পেলাই ইয়াতে যাব চ' তাৰমানে এই দুয়োটাই এটা সময়তে প্ৰেছাৰ দিয়ে লব দৰ্জাখন খোলা গ'ল ডাব এই দৰ্জাখন মাৰা গ'ল লব ডাব এনেকৈ যায় এনেকৈ নহয় যে লাভ ডাব নো এনেকৈ নহয় লব ডাব এনেকৈ চলে ঠিক আছে এই দুটা প্ৰেছ হ'ব ব্লাডখিনি ইয়াতে আহিব এই দুটা প্ৰেছ হ'ব এই ব্লাডখিনি ইয়াতে যাব এই ব্লাডখিনি লাংছত যাব লব ডাব এম আই ক্লিয়াৰ ইয়ালৈকে বেটা বুজি পাইছেনে বেটা চ' ডেট ৱাজ ইট চ' যদি ইয়ালৈকে বুজি পাইছা তেতিয়াহ'লে কাইণ্ডলি তোমালোকে কমেণ্ট বক্সত জনাবা আৰু তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তোমালোকৰ কমেণ্ট চাই পেলাই তোমালোকৰ ভিডিঅ' তোমালোকৰ লাইক চাই পেলাই যাতে তোমালোকক
হেৰি কৰিব পাৰে তোমালোক যাতে আৰু মোক দীঘলীয়া ভিডিঅ' দিবৰ কাৰণে মোক পাৰ্মিশ্যন দিয়ে যাতে মই তোমালোকক আৰু ভালদৰে পঢ়াব পাৰোঁ চ' ডেট ইজ ৱাই আই নিড ইয়ৰ কমেণ্টছ এজ ৱেল এজ তোমালোকৰ কি লাগিব মোক তোমালোকৰ ছাপৰ্ট লাগিব শ্বেয়াৰ লাগিব ভিউজ লাগিব ডেটছ ইট ঠিক আছে